টকাৰ উজান জাপে জাপে টকাৰ বান্দিল আৰক্ষী থানাত ধুবুৰী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত হীৰকজ্যোতি দাসৰ নেতৃত্বত অসম্পৰ্ক সীমান্তৱৰ্তী এলেকাত এখন বাছত অভিযান চলাই এই টকাখিনি সহ এজন লোকক আটক কৰে। পশ্চিমবংগৰ পৰা ধুবুৰীলৈ এজন সন্দেহযুক্ত লোকে লৈ আহিছিল 13 লাখ টকা। অনৈতিক ব্যৱসায়ৰ পৰা লাভ কৰা হৈছিল এই টকাখিনি। আটক কৰা যুৱকজন ধুবুৰী চহৰৰ 11 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। আৰক্ষীৰ অধীক্ষকে জানিবলৈ দিয়া মতে আটকাধীন যুৱকজনে বাংলাদেশৰ পৰা পশ্চিমবংগৰ কলকাতাৰ পৰা কোচবিহাৰ হৈ অসমৰ বিভিন্ন ঠাইত সৰবৰাহ কৰি থাকে। কোনোবা ছাছপেক্টেড মানুহ হিউজ এমাউণ্ট অফ কেছ লৈ ৱেষ্ট বেংগলৰ পৰা ধুবুৰীত আহি আছে। ৱেষ্ট বেংগলৰ পৰা আহি আছে। তো আমি তাত নাকা লগাইছোঁ হাইৱেত, নেশ্যনেল হাইৱেত। আমাৰ ছাব ইন্সপেক্টৰ হীৰকজ্যোতি আছে, তেখেতৰ নেতৃত্বত। আৰু মানুহ আমি হাইৱেত এপ্ৰিহেণ্ড কৰিছোঁ, চাৰ্চ কৰাৰ পিছত আমি 13 লাখ ৰুপিজ ভেলিউ কেছ আমি তেখেতৰ পজিশ্যনত পাইছোঁ। আমি অন দি স্পটত আমি পাইছোঁ। পোৱাৰ পিছত আমি লগে লগে তেওঁলোকক যি মানুহ ধৰা হৈছে তেওঁৰ ইণ্টাৰগেশ্যন কৰিছোঁ। ইণ্টাৰগেশ্যন আমি কিছুমান তথ্য পাইছোঁ। তথ্য যি আছে এইটো কেছ যি আছে, কেছ বিলংছ টু ইণ্টাৰনেশ্যনেল নেটৱৰ্ক অফ টি নেটৱৰ্ক, মানি লণ্ড্ৰিং নেটৱৰ্ক। সেকেন্ড কথা হৈছে যে কেছৰ যি ৰুট আছে বাংলাদেশ টু কলকাতা, কোচবিহাৰ, ধুবুৰী, সাউথ সালমাৰ আৰু মেঘালয় আছে। থাৰ্ড কথা আছে কি যি কেছ আছে, কেছ বিলংছ টু দ্য ইলিগেল বিজনেছ। ধুবুৰীৰ পৰা নাছিৰুদ্দিনৰ ৰিপৰ্ট, বাতৰি 24।